everyone, মই এটা নতুন ভিডিঅ' আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি প্ৰায় 8 মাহমান পিছত ভিডিঅ' কৰিবলৈ লৈছোঁ কাৰণ কি হ'ল মানে সেই সময়ত যেতিয়া লাষ্ট ভিডিঅ' দিছিলোঁ ফেব্ৰুৱাৰীতে আনকি এই বছৰ সৰস্বতী পূজা আগত আৰু এতিয়া ডিচেম্বৰ চলি আছে তো ক'ত সৰস্বতী পূজা আৰু ক'ত মানে এতিয়া গতিকে সেইকাৰণে মোক ক্ষমা কৰিব চেনেলটো এনেই খুলি পেলাই থোৱা নিচিনা হৈ আছে মানে এইবিলাক বিভিন্ন ধৰণৰ প্ৰব্লেম মানে কিছুমান ঘৰুৱা প্ৰব্লেম বা মোৰ নিজৰ কিছুমান পাৰ্চনেল প্ৰব্লেম আকৌ মোৰ সেইখন সময়ত এক্সামো আছিলে এক্সামৰ কাৰণেও ক্যাপসিকাম নিবলৈ আহিছোঁ আধা বাৰ উভতি আহিছোঁ আমাৰ ঋতু হাই আজি মানে তাই ধেৰ চিকেন বনাম কৈছে ঋতুৱে গতিকে আমি ক্যাপসিকাম নিব পাহৰি ক্যাপসিকাম নিব আহি আছোঁ এতিয়া আহি আছোঁ আমি পাচলি দোকানত বস্তু লৈ লওঁ তাৰপিছত ল'ব এতিয়া আমি ৰুম পাই গ'লোহি মানে আজি মোৰ মত সিহঁতি থাকিব আৰু এতিয়া ঋতুৱে বোলে খানা বনাব ফেচেছ হৈ এতিয়া খানা বনাব খাম এতিয়া বনাব বুলি লাগে ফ্ৰীতে যাব আমি খাবলৈ ফ্ৰীতে যাব পাৰোঁ হয়নে আজিকালি ফ্ৰীকে যাম চাই দিব ভিডিঅ'টো মই দেখুৱাই থাকিম কিনো বনাই এতিয়া আমাৰ দিব্যাশ্ৰী বোলে বেলেগ ষ্টাইলৰ মেগী বনাইছে ডিম ফ্ৰাই কৰি থৈছে ঐ এক্সট্ৰা মেগী মছলাও আছে ৰ হা মেগী দি দিছে ভাজি লৈছা ন পিঁয়াজ চিয়াজ ঘৰতো কি ৰাজলকীয়া বিলাহী নিদিয়া স্পেচিয়েল মেগী আজি তাৰ লগত ধৰ প্ৰাদীপক বিচনা পাৰি দিলেও এই শুই আছে এজনী পঢ়ি আছে এজনী শুইছে যা কাপোৰকেইটা হ'লে আমাৰ দিব্যাশ্ৰীয়ে মেগী বনাই আছে আধা ঘণ্টা বেছি হ'ল মেগী বনাই মানে মেগী বনাই আছে তাইহে জানে এখন কি মেগী বনাইছে আৰু 15 মিনিট হ'বলৈ কৈছে খাবলৈ দিব এইফালে আমাৰ ক'লা কৌশলী এয়া মাংস চুৰি লৈ মাংস কাটি আছে কি বনাবা আৰু পেপাৰ গাৰ্লিক চিকেন এইফালে এজনী ভণ্টি বুজাইছে মই পোলাও কাৰণে গাজৰ কাটি আছো আজি দিব্যাহে জানিব মেগী খুৱাব নে নোখোৱাব মেগী বনাই খোৱালে আমি মেগী চেগি খালোঁ ভাল আছিলে বাৰু দেই ধুনীয়া বনাইছে নাজানো কৈ কিনে ধুনীয়াই বনাইছে তাতে চাবি পাৰ সেইখিনি বনাব পেপাৰ গাৰ্লিক চিকেন ন পেপাৰ গাৰ্লিক চিকেন খাম এতিয়া বোলে নহৰু গুচায়ে আছে মানে গাৰ্লিক চিকেন খাবলৈ লৈ লওঁ নহৰু গুচাই তাৰপিছত চিলি চিকেন বনাব তাৰপৰা এতিয়াতো ৰাতি 9টামান কেইটা হৈছিলে 9:15 হ'ল এতিয়া জাষ্ট মই পোলাওটো উঠাই দিলোঁ চিম্পলকৈ বনালোঁ মটৰ চটৰ আনিম ভাবিছিলোঁ পাহৰি থাকিলোঁ তাৰপিছত এইফালে তাই এতিয়া গাৰ্লিক চিকেন বনাওঁ তাৰপৰা চিলি চিকেন বনাব সেইটো মানে পোলাওৰ লগত চিলি চিকেন বনাবলৈ
মুঠতে আজি পুৰা পাৰ্টিয়ে চলি থাকিব লাগে আমি ৰাতি 1টা বজাত ভাত খাম কিন্তু আজি পাৰ্টি কৰিমেই মানে গতিকে চাই থাকক ভিডিঅ'টো আৰু আনিছে এয়া চিংৰা আনিছে এইবিলাক তাই নিজে আনিছে দেই এয়া চিংৰা আনিছে তাৰপিছতে এবাৰ লালমোহনৰ ৰসগোল্লা আনিছ লালমোহন আনিছে কিন্তু এতিয়া সেইখিনি নাখাওঁ কেলে নাখাওঁ মানে কাইলৈ ৰাতিপুৱা অকণমান কেৰাহীখনত গৰম কৰি খাম এতিয়া যদি সেইখিনি খাই দিওঁ কাইলৈ মানে শান্তি নাপাম মানে সেইটো কথা কোৱা নাই গেছৰ কথাও মই ক'ব যোৱা নাই মানে কিন্তু এই ভাত খাব নোৱাৰিম মানে এতিয়া ভাত এনেই বনোৱা হ'ব মানে পোলাও চোলাও ৰাতিপুৱা ঠাণ্ডা হৈ গ'লে এনেও ঠাণ্ডা দিন খাব মন নাযায় গতিকে সেই তেনেকৈ থাকক সেই আমাৰ দিব্যাশ্ৰী কাপোৰ কানি সলাই মেলি আহিছে এতিয়া সেয়া মুখ ধোৱাই নাই মুখ নোধোৱাকৈ আমাক বনাই খুৱাইছে মইতো ফ্ৰেছ হৈ ল'লোঁ দেই মুখ নোধোৱাকৈ বনাই খুৱাইছে কিমান কাম কৰিছে এইবিলাক আমাৰ ঋতুও মুখ ধোৱা নাই পেপাৰ গাৰ্লিক চিকেন বনাই আছে দেখাই থাকিম আপোনালোকক ৰেচিপি দিবলগীয়াকৈ মই একো নাজানো দেই দেখাব লাগে হেনো ৰ'ব দেখাই দিছোঁ দেই কেনেকৈ কি বনাইছে হৈছে এতিয়া মাংসখিনি পূৰা শুকান কেৰাহীত দিছ ন একো তেল দিয়া নাই শুকান কেৰাহীত এনেকৈ পূৰা ড্ৰাই ৰ'ষ্ট কৰি আছে আৰামছে কৰি আছে খাব আৰু আজি তাইক ব্লেক পেপাৰ লাগে বোলে উলিয়াই লৈছে ব্লেক পেপাৰ ওলাই লৈছে পিঁয়াজ কাটি লৈছে জলকীয়া দিবি নে জলকীয়া যিহেতুৱে জ্বলা হৈ যাব ধনিয়াও আছে দিবলৈ চব আছে তাইতো যি বনাব আৰু এয়া এনেকৈ ফ্ৰাই কৰি কি কৰিবা সেইটো কোৱা আকৌ তোমাৰ ৰেচিপিটো শ্বেয়াৰ কৰি দিম নকৰোঁ ইয়াত মই পোলাও এতিয়া চিটি মাৰিব আৰু এটা চিটি মাৰিলে এইখিনি অফ কৰি দিম হৈ যাব ধুনীয়াকৈ চিটি মাৰিব এতিয়া মাৰিব নেকি আঁতৰিছ কেলৈ একো অফ কৰি দিবি নহয় মই এফালে ঘূৰাবি বুলি ভাবি আছিলোঁ নহয় মানে নালাগে নমাব নালাগে চব মই ধুনীয়াকৈ যোগাৰ কৰি থৈছোঁ খালি মোৰ বিস্কুটত আমাৰ খালী হৈ আছে সেইটোকে টানি থৈছোঁ ভৰাব লাগিব চাহপাত দালি চব হৰলিক্স নালাগে ফ্লাছ জ্বলাই নালাগে এনেকৈ ভাল লাগিছে এতিয়া আহি গ'ল আমাৰ এয়া কি এইটো পেপাৰ গাৰ্লিক চিকেন এইটো বনাইছে দেখা মোৰ হাত চাত পুৰি গ'লগৈ তাই কৈছে কি আমাৰ কাৰণে পুৰিছে বোলে তাৰপৰা এয়া ভণ্টিজনীয়ে অতি কষ্টৰে এয়া নহৰু আদা পিচিলে চাওক পিহনাত মাৰি মাৰি তাই পিচিছে গুচাইছে কটনি খালি আগত মই টেষ্ট কৰি লওঁ মইহে ভিডিঅ'টো কৰি আছোঁ তাৰপৰা এয়া ধুনীয়া হৈছে তাৰপৰা এতিয়া মই আপোনালোকক টেষ্ট কৰি জনাই আছোঁ ভোকাটোৰ প্ৰাণী খাবলৈ ৰখি আছে মই খাওঁ এনেকুৱা সঁচাকে বহুত ধুনীয়া কেনেকুৱা তাই বনাইছে ধুনীয়া বনাইছে তুমি কেলৈ নোখোৱা এতিয়া আনবক্সিং কৰি কপিৰাইট লাগিব এতিয়া আনবক্সিং কৰিম আমি এয়া পোলাও কালাৰটো মই কেইটা দেখিছোঁ তই খুলিব জনা নাই নেকি মানে মই খুলিছোঁ দেখিছে নে গাইছ এইবোৰ কেনেকুৱা অকণমান আকৌ এতিয়া চিকেন ফ্ৰাই কৰি আছে ফ্ৰাই কৰি হ'ল ফ্ৰাই খাই দিবা আঁতৰ নাখাবি এতিয়া ধুনীয়াকৈ কৰ্ণফ্ল'ৰ দিছে হয় নাই কৰ্ণফ্ল'ৰ দি মেলি মানে পূৰা ফ্ৰাই কৰি আছে ৰিফাইনত মিঠাতেল এতিয়া খাই আছো হ'ব খাবি যোৱাৰ পিছত এই গৰমে পোৱাটো এইটো খাওঁকৈ থাকেও এতিয়া মানে খাই আছোঁ আৰু মই স্পেচিয়েলি বনাই লৈছোঁ এক পিচ চাব নৰ্মেলি মই হাৰ্ডি নাখাওঁ কিন্তু আজি ফ্ৰাই কাৰণে খাব লৈছোঁ ইয়াত এতিয়া আৰু জলকীয়া চচ অকণমান ঢালি ল'ম নেমু অকণমান জপি আনিছোঁ পিঁয়াজ অকণমান দি লৈছোঁ দিব্যা যিটো চাউনি বা এতিয়া খাম আৰু বেছিকৈ চিঙৰাত নেমু চেপি জলকীয়া আৰু এইফালে মই চিলি চিকেন বনাই আছোঁ এইফালে হ'ল এইফালে আৰু বনাব মানে আধা আধাকৈ বনাইছোঁ অলপ অলপকৈ কাৰণ কেৰাহীখন ফুল সেইটো কাৰণে
দেখিছোঁ এতিয়া মানে 11:30 বাজিলে হ'ব হা সেইকণ মাংস আৰু ইমান অকমানি নহয় মানে কি হ'ল হা দিব্যাই ন 3-4 পিছত মাংস জ্বলাই পেলালে মই জ্বলোৱা মই কৈ আছিলো তাই নিজৰ আনকি লেগ পিচটো তাই জ্বলাই দিলে মানে তাই ইমানেই কাম নাজানে মই কৈ আছো এতিয়া মানে আমি আৰামছে চবে ব্লেংকেট লৈ শুই আছো এয়া আমাৰ দিব্যা শুই আছে মই শুই আছে বোলে আমাৰ টিকলি শুই আছে চব শুই আছে মানে আৰু এটা বস্তু চাব হা বস্তু এটা দেখাম দেই আৰু এই প্ৰাণীটোলৈ চাওকচোন আমি চবে শুই আছো তাই খানা বনাই আছে হাত চাত পুৰি গৈছে কিন্তু হ'লেও চাওক খাই বনা নাই বনাইছে সেয়া হাতত কলগেট লগাই হ'লেও খানা বনাইছে কাৰোবাক ৰান্ধনি লাগিলে যোগাযোগ কৰিব দেই দেখিছেনে ইমান কষ্টকৈ বনাই আছে য'ত আমি ব্লেংকেট লৈ লৈ শুই আছো সেয়া গাইজ ফাইনেলি আমাৰ চিলি চিকেন বনোৱা হৈ গ'ল ইমান আমাৰ নহয় চৰি মোৰ চিলি চিকেন বনোৱা হৈ গ'ল কাৰণ মই অকলে বনাইছোঁ সিহঁতে মোবাইল টিপিছে আপোনালোকক দেখাই হেল্ল' গাইজ এতিয়া গুড মৰ্ণিঙে কওঁ নে গুড নাইটে কওঁ নাজানো মানে 12টা বাজি গ'ল আৰু আমি এতিয়া চাওক মাটিত ঢেলাই পাৰিছোঁ সেয়া ঋতু কিন্তু এতিয়াও বোলে শুবলৈ হোৱাই নাই দেই সেয়া বহি আছে আমাৰ দিব্যা শুলে কাম কৰি কৰি আজৰি হৈছোঁহে সঁচাকৈ বহুত কাম কৰিছে আজি বহুত খুৱাইছে মানে বনাই বনাই ৰ'ব গুড মৰ্ণিং এভৰিৱান সকলোৰে দিনটো ভালকৈ যাওক আমি এতিয়া উঠা নাই বাৰু কিন্তু সাৰ পাইছোঁ 9টা বাজিব হ'ল এইফালে ঋতু শুই আছে দিব্যা শুই আছে এইবোৰ চব মোবাইল টিপি আছে কোনো হৈ থকা নাই ভিডিঅ'টো এণ্ড কৰিম আৰু অকণমান দেৰিকৈ আৰু অকণমান কিবা দেখাই লওঁ তেনেকৈ একো দেখুওৱা হোৱা নাই যে গতিকে চাই থাকিব ভিডিঅ'টো এতিয়া মানে 11টা মানে বাজিব হ'ল 10:20 হৈ গ'ল 11টা বাজিব আমি উঠাই নাই এতিয়া আমি উঠোঁ উঠি মেলি ফ্ৰেছ হওঁ ফ্ৰেছ হৈ কিবা কিবি খাওঁ ধূপ উঠি গ'ল চাওঁ ক'ত উঠিলে নাই উঠা মোক কলগেট লগালে নহয় মানে কি কিবা কিবি কাম আছে কিন্তু এইকেইটা উঠাই নাই মোবাইল হৈ পৰিলে আজি কি বনাম আজি কিবা বাটাৰ এগ মোগলাই বনাব নাজানো আৰু কি খাব খোৱা পাওঁ দেই ভগৱান এতিয়া উঠো এতিয়া মই ফুল চুল লৈ গা চা ধুই আহি গ'লোঁ আৰু এতিয়া চাহ খাব লৈছোঁ আজি ধূপ জ্বলোৱাই হোৱা নাই জ্বলামহে অকণমান পিছত তোমাৰ ইয়াত এই মোৰ তাত পেকেটটোৰ পৰা পৰে আকৌ লগাই লৈ আৰু এয়া ৰাতিপুৱা চাহৰ লগত যোগাৰ মই চাহ তাত বনাই আছোঁ আৰু ইয়াত সেয়া চিংৰা পেৰা তাৰপিছত বিস্কুট কি বুলি কয় জানো কিবা চানপাপৰি বুলি কয় হ'লে এইজনী খাই লওঁ এতিয়া এইটোৱে মোক গালি পাৰিছে ব্লগ বনাব লাগে বোলে কৈ আছোঁ দেখাই দিওঁ আৰু কিনো কাম কৰিছে তাই গম পাইছে ৰখিব দেই কি বনাইছে এইটো বাটাৰ এগ মোগলাই তাইহে জানে কা লাও খোলা বনাইছে এখন ডিম কাটি কৰি অ' দিব্যা অমলেট ময়ো বনাম দেই কিয় ভাবি পোৱা নাই কি খুৱাব গ্ৰেভি নহ'লেহে পাবি তই নিজৰ কাম কৰক দে কৰিবলৈ দেচোন কি কৈছ মোৰতো চুলিত কালাৰ কৰা নাই কিন্তু বুজা না দিব্যা ভাবিবা চুলিটো চা পুৰা ৰঙা ৰঙা হৈ আছে না পোহৰ পৰিছে মানে সেইফালে পৰ্দা এখন আছে পিংক কালাৰ পৰা ৰিফ্লেক্ট হয় চুলিটো মোৰ কালাৰ কৰি ইমান বেয়া নালাগিব চুলিটো ন কিন্তু মই নকৰোঁ তাকে আৰু দেখিছে ন আজি খাবলৈ পাওঁগে নে নাপাওঁগে ঠিক নাই যিখন বনাইছে এতিয়া মানে এক্সট্ৰাকৈ মানে দিম আকৌ বনাম বুলি কৈ থৈছোঁ মানে নহ'লে আজি খাবলৈ যে পাম মই আশা কৰা নাই মানে গতিকে ভিডিঅ'টো চাই থাকক বহুত দীঘল ভিডিঅ' হ'ব এইটো আজি কাৰণ আজি মই বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ 8 মাহমানৰ পিছত ভিডিঅ' দিম গতিকে দীঘল ভিডিঅ' হ'ব আপোনালোকে চাই দিব যিটো এক্সপ্ৰেশ্যনত দিব্যাই চাইছে মানে সেইকাৰণে চাইছোঁ না কিবা এটাতো অকণ ভাল লাগিব ন কথা চথা কোৱা চিঞৰি বাখৰি দেখা নাই মানুহে কিমান চিঞৰি বাখৰি ভিডিঅ' বনায় অঁ ভাইৰেল বাৰু আমিবোৰ নহয়েই আমি আৰু এনেই স্মৃতি সাঁচি ৰখা হ'ব আৰু বেলেগ একো নাই গাইজ মই পাকঘৰটো সিহঁতক দি দিছোঁ দেই মই একদম আৰামছে শুইহে আছোঁ আৰু মাৰিছোঁ আৰু এটা জানো কিনো বনাই নিছে হেনো আধা বনোৱা হৈছে কি দিলি লগত তই ডিমৰ লগত কি দিছ সেইটো তলত ডিমেই সেইটো তলৰটো তই এইটো মালটো ডিমৰ লগত কি দিছ আৰু অঁ নালাগে জানিব ক'লা হৈ গৈছে ন সেইকাৰণে কৈছে ডিমেই বনাই আনিছে এইবোৰ ঋতুৱে গম পাইছে দেই কি বনাইছে যা বনাকে যা সেইবোৰ এধা ডিম কাটি উঠৈছে পাকলে এয়া ঋতুৰ এগ মোগলাই ৰেডি হৈ গ'ল এতিয়া তাইহেনে মোক খুৱাই দিব ৰ'ব আকৌ ফোন কেমেৰা কৰিম হা এতিয়া
মই খাই চালো ৰং বেয়া হ'ল নেকি ৰিয়েকশ্যন চেকশ্যন টেষ্টি আছে ধুনীয়া মোক দে আকৌ নিজে খাই নেকি হয় দিব ৰ তেনেকৈ চেবা কৰ টেষ্টি হৈ যায় বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব দেই এইবোৰ কাপোৰ চব দমাই থৈছোঁ ধুনীয়া বনাইছে দে সঁচা ধুনীয়া বনাইছে একদম টেষ্টিকৈ খাই মেলি ওলাই আহিছোঁ ৰ'দ পৰি গৈছে দি মানুহে এতিয়া মানে সেইটো নহ'ব এতিয়া কাঢ়ি বনাব লাগিব আকৌ আনিব যাওঁ দিম আহি আছোঁ আহি আছোঁ লেতেৰাকেইটা গাই ধোৱা নাই দিব্যাও ধোৱা নাই ধোৱা নাই মইতো ধুই মেলি আজৰি আহি আছোঁ পইচা চইচা দি যাওঁ দিম চি মানুহকে ক'লোঁ এবাৰ আকৌ ভিডিঅ' কৰিছোঁ অকণমান হাৱাও দিছে ভাল লাগিছে এটা কি কৰোঁ মই এইটো কৈছোঁ নে এক মাহত মই পুৰা ভিডিঅ' দিম এতিয়া আমি দোকানৰ পৰা আহি গ'লোঁ আৰু ডিম চিম লৈ আহিলে বজাৰ চাই লৈ আহিলে যদি মানে অকল ফোনে আহি থাকে কথা পাতি থাকে মই ষ্ট্ৰিং এটা লৈ আহিছোঁ খাবলৈ নাজানো কেলৈ যিমান ঠাণ্ডা দিন হওক মোৰ মানে ক'ল্ড ড্ৰিংকছ খাই আমনি নালাগে লৈ আহিছোঁ খাই মেলি লওঁ বাকী দিব্যাই কিনো বনাইছে চাওঁগে আজি কেতিয়া ভাত খাব পাম নাজানো মানে হেল্ল' এভৰিৱান এতিয়া ৰাতিয়ে হ'লগৈ মানে অথনি সিহঁত গ'ল আবেলি আৰু ইমানকৈ দেখাই থাকিব নহ'ল আচলতে মানে কেলৈ সদায় লগ পাই থাকোঁ যদিও মানে সদায়তো ক্লাছতো সদায় লগ পাই থাকোঁ সিহঁতেও একেলগে পঢ়ি আছে সেইখন বেঞ্চতে বহোঁ কিন্তু কিয় নাজানো আজি যেতিয়া সিহঁত গুচি গ'ল ন কিবা এটা মোৰ মনটো মানে বেয়া লাগিলে তো একো ভিডিঅ' কৰিবলৈ মন নগ'লে পিছত আৰু কিবাকিবি বনাইছিলোঁ কিন্তু মানে সেয়াও দেখাবলৈ একো মন নগ'লে মানে কালি ৰাতি যিটো ফূৰ্তি আছিলে মানে বা ৰাতিপুৱা যিটো ফূৰ্তি আছিলে 12 বজাৰ পিছৰ পৰা এইটো নাইকিয়া হৈ গ'ল মানে একদম কিবা উৰুঙা উৰুঙা লাগি আছে এতিয়াও মোৰ একো ভাল লগা নাই মানে কিন্তু যি হওক মানে সেইটো হ'লেও নহ'ব আকৌ আহিব সিহঁত তেতিয়া আকৌ আপোনালোকলৈ ধুনীয়া ধুনীয়াকৈ ভিডিঅ' বনাই দিম আজি ভিডিঅ'টো তেতিয়াহ'লে মানে মই সামৰোঁ বুলি ভাবিছিলোঁ কিন্তু কিনো ক'ম ভিডিঅ' এডিট কৰা মোৰ ইমান মানে অভ্যাস নাই ন মই ইমান নাজানো আৰু কালি ভিডিঅ'খিনি খুব অকণমান হ'ল অকণমান কৰিছোঁ অকণমান থৈছোঁ এনেকুৱা হ'ল তো ভিডিঅ'খিনি মানে গহীন বস্তুটো আপোনালোকে এইটো ভিডিঅ'ত নাপাব কিন্তু মই এইখিনি এটা কাৰণে সাঁচি ৰাখিম যাতে ভিডিঅ'খিনি থাকি যায় সদায় কাৰণে ভাল লাগে আৰু কি আৰু পিছত এইবোৰকে চাবলৈ হ'ব যে এম এ পঢ়ি থাকোঁতে এনেকৈ লগৰ আহিছিলে কিবা কিবি কাৰণ মোবাইলৰ পৰা ডিলিট হৈ যাব পাৰে কিন্তু ইউটিউব চেনেলটোত থাকি যাব ন তো মই বেলেগ ফোনৰ পৰাও এইটো চাব পাৰিম বা কিবা যদি প্ৰব্লেম হৈ গৈছোঁ গতিকে পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আহিম আৰু আজিলৈ বিদায় লৈছোঁ বাই বাই